ওলাই আহ, দেৰি হৈছে গাড়ীলে। আহৈ ওলাই আহ, যাব হ'ল। ভালকৈ থাকিবি দেই শুন। তালৈ গৈ নতুন পৰিৱেশ পাবি, নতুন মানুহ পাবি, সকলোৰে লগত মিলি থাকিবি। আৰু তোক লৈ আমাৰ আৰু গাঁৱৰ মানুহৰ বহুত সপোন আছে। সকলো সপোন পূৰ কৰিবি দেই শুন। হ'বচোন দে মা, তই ইমান চিন্তা নকৰিবি। মই একেবাৰে নাযাওঁ নহয়, মই আকৌ আহিমতো, ভালকৈ পঢ়া শুনা কৰিম। আৰু তহঁতৰ সন্মান হানি হোৱা কাম মই একো নকৰোঁ মা, তই ইমান চিন্তা নকৰিবি। আৰু কিবা এটা কৰাৰ আগত ঘৰখনৰ কথা এবাৰ ভাবিবি। দেখিছইচোন বাপেৰে কিমান কষ্টৰে ঘৰখন চলাইছে, তোক পঢ়ুৱাইছে। চব মনত ৰাখি কাম কৰিবি দেই শুন। ঘৰখনৰ আৰু গাঁৱৰ মানুহৰ তোক লৈ বহুত আশা আছে। সকলো সপোন পূৰ কৰিবি দেই শুন। আৰু তালৈ গৈ নতুন পৰিৱেশ পাবি, নতুন লগ পাবি, সকলোৰে লগত কিন্তু মিলিজুলি থাকিবি। আৰু শুন, কিবা এটা কৰাৰ আগত আমাৰ কথা এবাৰ ভাবিবি। আৰু বাপেৰক দেখিছইচোন কিমান কষ্ট কৰি ঘৰখন চলাইছে, তোক পঢ়ুৱাইছে, এতিয়া বাহিৰত পঢ়াবলৈও পঠিয়াইছে। কিবা বেয়া কৰাৰ আগত এবাৰ ভাবিবি বাপেৰৰ কথাও। আৰু শুন, আমাৰ সন্মান হানি হোৱা একো কামেই নকৰিবি দেই শুন। হ'বচোন মা, তই ইমান চিন্তা নকৰিবি, মই পঢ়িবলৈহে যাম। মই তহঁতৰ সন্মান হানি হোৱা কাম একোৱেই নকৰোঁ নহয়। আৰু লক্ষণ থাকিলেও মই সকলোৰে লগত মিলিজুলি থাকিম মা, তই ইমান চিন্তা নকৰিবি মা। তহঁতৰ কটাখন হোৱাই নাই নি? বাছ আহিব হ'ল, বল বল, ৰখি নাথাকিবি। আপুনি কি বুজিব, মইহে গম পাইছোঁ মোৰ মাকজনী হৈ কিমান দুখ লাগিছে। হ'ব দে মা, তই ইমান চিন্তা নকৰিবি, মই ভালকৈ থাকিম। হ'ব শুন। হ'ব মা, তই কটাখন বন্ধ কৰ, মই যাওঁ। যা শুন, ভালকৈ থাকিবি। আজিকালি দেশ দুনীয়াৰ কথা শুনিছই নহয় বাবা, বাচি চলিবি। তোক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ, তই মোৰ কষ্টবোৰ অথলে যাবলৈ নিদিবি। পঢ়া শুনা ভালকৈ কৰিবি। হ'ব দেউতা, তোমালোকে বেছি চিন্তা কৰা, মই খবৰ লৈ থাকিম নহয়। ভালদৰে থাকিবা তোমালোক। তুমি ঘৰলৈ সোনকালে যাবা, মায়ে ঘৰত চিন্তা কৰি ল সেয়া বাছ আহিলে ল। অঁ দেউতা। যা শুন, ভালদৰে পঢ়া শুনা কৰিবি। কৃষ্ণ প্ৰভু, ল'ৰাটো ভালে কুশলে ৰাখিবা আৰু তুমি। তাকে তহঁতি থাকোঁতে ভাল আছিলে বুজিছ। পিছে আজি নতুন ৰুম এটা অহা কথা আছে, তাকে ভালেই নে বেয়াই নে কিয়েই নে। কেলা ৰচোন, সি নাম লওঁতে ওলালিহে নেকি। মোৰ ৰুম লেতেৰা হৈ আছে ৰ। তুমিয়ে নেকি বিক্ৰম? হয় দাদা। আহা। আহা বহা তাতে বহা। কি চাইছা বিক্ৰম? এয়াই মোৰ ৰুম, ল'ৰা মানুহৰ ৰুমহে, মই অকলেই থাকোঁ। চফা কৰিবলৈ সময়েই নাই। হ'ব একো নাই দাদা। পিছে তোমাৰ নামটো দাদা? দাদা? মই চাগে তোমাৰ লগৰে হ'ম, দাদা বুলি মাতিব আহিছা। আৰু মোৰ নাম অনিমেষ, মোক চবেই মৰমতে অনি বুলিয়ে মাতে।
চাইছা? অঁ এইটো পিছে এইবোৰ তোমাৰ চলে নে নাই নচলে? নাই দাদা, মোৰ এইবোৰ একেবাৰেই নচলে। চেচেই, মই আকৌ তোমাৰো এইটো চলে বুলি ভাবিছিলোঁ। মোৰ কিন্তু এইটো তামাম চলে ভাই। আৰু এটা কথা, তুমি এইবোৰ মোৰ দ্বাৰা সম্ভৱ নহয়। তই মোক তই বুলিয়ে মাতিবি আৰু মই তোক তই বুলিয়ে মাতিম, হ'বনে? ঠিক আছে। বাৰু তই এতিয়া উঠ, মুখ চুখ ধুই মেলি ফ্ৰেছ হৈ ল আৰু মই তোৰ বাবে চাহ পাতোঁগৈ। অঁ মা, তহঁতি চিন্তা নকৰিবি, চব ঠিকে আছে। হ'ব দে, এতিয়া শুই থাক। ঠিক আছে মা, তহঁতিও এতিয়া শু, ময়ো শু। ঐ বহুত ৰাতি হ'ল, এতিয়াতো শুই থাক। কাইলৈ গৈতো কলেজৰ চবৰে লগত চিনাকি কৰাই দিম। এতিয়া শুই থাক, গুড নাইট। গুড নাইট। ৰাম, এইটো ইমান দেৰিলৈকে শুই আছে। ঐ উঠ আকৌ, ইমান দেৰিলৈকে শুই আছ তই? সময়টো কিমান হ'ল চা আকৌ। কেইটা বাজিলেনো? অহ কেলা, 9:50 হ'লচোন। আৰে 10টাৰ পৰা ক্লাছে আছিলে, তই কি কৈ আছিলি ইমান দেৰি? তই মোক সোনকালে জগোৱাই দিব পাৰ ন? হ'ব উঠ, ব্ৰেকফাষ্ট টেবুলতে আছে। দেৰি হৈছে। ইচি, তইচোন গা চা নুধুলিয়ে। হেই কেলা, কালি তই অহা আগে গা ধুই উঠিছোহে। বাদে এতিয়া কলেজলৈ দেৰি হ'বা। ঐ তইচোন বেগ চেক নিনিলে। ক্লাছটো কৰি কিন্তু ভাল লাগিলে দেই, মেমজনী পাছে বৰ ভাল। অঁ হয় নি? পাবি ৰ, তই নতুনকৈ আহিছ বাবেহে। বাৰু ব'ল তোৰ কলেজৰ কেম্পাছটো দেখাওঁগৈ। বাৰু কচোন তই, আমাৰ কলেজৰ কেম্পাছটো কেনেকুৱা লাগিল? ভাল লাগিলে দেই। অঁ তোকতো মোৰ লগৰখিনিৰ লগত চিনাকি কৰাই দিয়া হোৱা নাই। ব'ল চিনাকি কৰাই দিম। ব'ল। অঁ ক। পিছে খবৰ খাতি কেনেকুৱা? ভাল, মোৰ ভাল। তোৰ ভাল? ভালেই। বাকী তোৰ পিছে লগৰটো নাহিল অঁ যে? সি কলেজলৈ নতুনকৈ আহিছে, সেইবাবে সি তোৰ ওচৰলৈ আহি পেলাই বেয়া পালে। ৰ, মই চিনাকি হৈ আহোঁগে। অঁ আচ্ছা, নাই তই নালাগে নেকি? বাদ দে। হাই। কোৱা। তুমি কলেজৰ নতুন ন? হয়। তোমাৰ নামটো? মোৰ নাম বিক্ৰম হাজৰিকা। অ' পিছে তোমাৰ? মাইছেল্ফ বৈশালী চৌধুৰী। নতুনকৈ আহিছা যেতিয়া চিনাকি হওঁ। বাৰু লগ পাই ভালেই লাগিল। বাই দ্য ৱে, তুমি কোন ডিপাৰ্টমেণ্টৰ? মোৰ পলিটিকেল চায়েন্স। পাছে তোমাৰ? একেই, ময়ো পলিটিকেল চায়েন্সৰে। নোটবোৰ কেতিয়াবা শ্বেয়াৰ কৰিব পাৰিম। হ'ব। বাৰু এতিয়া যাওঁ দিয়া, পাছত কেতিয়াবা লগ পাম। বাই। ঐ শুন না। ক। বৈশালী নামৰ ছোৱালীজনী চিনি পাওঁনে? তাই এজনী সাংঘাতিক ছোৱালী। কাৰ ৰুলে ভয় নকৰে তাই, আৰু যি কয় মুখৰ আগত কৈ দিয়ে। আৰু কি জান, তাই কাৰো লগতে আজিলৈকে লিলি মাৰি নাই। আৰু তাই মই শুনাত বহুত ধনী মানুহৰ ঘৰৰ ছোৱালী।
তথাপিও তাৰে গপ ভেম অহংকাৰ একোৱেই নাই। আৰে কেলা ৰচোন, তই কেলে সুধি আছ তাইৰ কথা ইমান? নাই নাই, এনেই সুধিলোঁ। আজি তাইক লগ পাইছিলোঁ আৰু সেইবাবে তাইৰ লগত চিনাকি হ'লোঁ, সেয়াই আৰু। বোৱা বেলেগ আৰু, প্ৰথম দিনাই কলেজ গৈতো ছোৱালীৰ লগত চিনাকি হ'লি। বোৱা তইহে জানিবি আৰু দেই কি ক'বলৈ বিচাৰিছ, ইয়াতকৈ আৰু লাগেনে? নাই নাই নাই, হেই তই ভবাৰ দৰে একো নহয়। জানো দেই, তইহে জানিবি আৰু। হ'ব হ'ব দে, তই বৰ বেছি কথা ক। গুড নাইট গুড নাইট, ৰাতিপুৱা সাৰেই নাপাম, শুই থাক শুই থাক। জানিবি আৰু দেই কেলা, বাৰু গুড নাইট, শুই থাক শুই থাক। ঐ উঠ, চাহ খা। শুন আকৌ, কালি কথা এটা হ'ল নহয়। কি? কালি বৈশালীয়ে মোক মেছেজ কৰিছিলে। কি ক বিদ্যা? বিদ্যা। ৱা পিছে তাই মোৰ নাম্বাৰটো ক'ত পালে নাজানো। এই কেলা পাতে নাম্বাৰ চাম্বাৰ কথা, কেলা তইহে দিন আৰু দেই। নাম্বাৰ ক'ত পালে বাদ দে, ছোৱালীজনী হৈ তোলে মেছেজ কৰিছে যে আকৌ, সেইটোৱে ডাঙৰ কথা। পিছে কি পাতিলি কচোন, ক ময়ো শুনো। নাই নাই, তেনে একো নাই। ভাল বেয়া কিবা কিবি সুধিলে আৰু। জানো তইহে জানিবি আৰু দেই। এই কথা কোনোবা এফালে ঢালখন নাইতো। নাই নাই ধেত, ব'ল ব'ল, দেৰি হ'ব, কলেজ ব'ল। তইহে জানিবি আৰু দেই এইবোৰ। ব'ল ব'ল ওলাগে তই। বাহ ঐ ঐ, তই আজি বিক্ৰমক লগ কৰাৰ কথা আছিল নহয়, কি হ'ল? আজি লগ কৰাৰ কথা আছিল নহয়, কি হ'ল? ৰচোন, ক্লাছৰ পৰা ওলাই আহিছো, তাক লগ পোৱাই নাই। ঐ বিক্ৰম তাত বহি আছে, যাওঁ ব'ল। ব'ল ব'ল। পিছে এটা কথা নহয়, তইতো আজি বৈছিলি লগ কৰাৰ কথা আছিলে, কি হ'ল নকওঁ নি? নাম লওঁতে ওলালেহি। হাই। ঐ আমি কেণ্টিন যোৱাৰ কথা আছিল নহয়, যাওঁ ব'ল। ঐ মই কৈছো ৰ ঐ তই থাক দেই, পাত। ফুটাহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায়, আজৰি পৰতে কথাবোৰ গাঁঠিলো, পাহৰো তোমাকে পাই। মৰম কি এনেকুৱাই, মৰম কি এনেকুৱাই। ফুটাহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায়, আজৰি পৰতে কথাবোৰ গাঁঠিলো, পাহৰো তোমাকে পাই। মৰম কি এনেকুৱাই, মৰম কি এনেকুৱাই, মৰম কি এনেকুৱাই। লাহে লাহে সিহঁত দুয়োটাৰ মাজত এটা ভাল সম্পৰ্ক গঢ় লৈ উঠিল। কলেজতো সিহঁত দুয়োটাই প্ৰায় একেলগে থাকে, কিন্তু হঠাতে এদিন সিহঁতৰ বন্ধুত্বৰ ওপৰত কুদৃষ্টি পৰিল। বিক্ৰমৰ বৈশালী লিখিছ? বিক্ৰম, এহেঁতৰ অটপালি দিনক দিনে বেছি হোৱা দেখিছোঁ। ব'ল ব'ল, এইবোৰ কিবা ব্যৱস্থা ল'ম। ঐ তহঁতৰ কথা পাতি হ'লনে? বোৱা ইমান কথা পাতিলি নে? ব'ল। বোৱা বেলেগ কথা পাতিলিবি। মোৰ এই কেণ্টিনত বস্তু এটা থাকি আহিলে, মই লৈ আহোঁ, তই বৰ দেই। সোনকালে আহিবি দেই। অ'কে। কলেজলৈ নতুনকৈ আহিছহে, তোৰ অটপালি দেখোন দিনক দিনে বেছি হৈ যোৱা দেখিছোঁ। হে হিৰ' লৈছ নি? মই কি কৰিম? মই তোক লাষ্ট ৱাৰ্ণিং দিছোঁ, আজিৰ পৰা তাতে বৈশালীৰ লগত তোক নেদেখোঁ। মই কৰিলোঁ কি? ব'ল এৰি দিয়কচোন দাদা। ব'ল। আৰে মই কৰিলোঁ। ব'ল এৰি দিয়ক না। এই দাদা এৰি দিয়ক প্লিজ। ব'ল। এৰি দিয়ক।
এৰি দিয়ক না দাদা এই, বল। এৰি দিয়ক না দাদা আৰে এৰি দিয়ক না আজিয়ে তোক ক্লাছ ট্ৰেইনিং দিছোঁ আজিৰ পৰা যাতে তোক বয়সৰ লগত নেদেখোঁ বল ঐ বিক্ৰম ঐ কি হ'ল তোৰ তাতে কেলে আহিছিল তোৰ ওচৰলৈ অনি আৰু নাকতে যে কি হ'ল তাতে আহিছিল কেলে তোৰ ওচৰলৈ তাহাঁতি মোক মাৰিছে অনি অনি মই বৈশীৰ লগত কথা পতাৰ কাৰণে তাহাঁতি মোক মাৰিছে অনি কি ৰ তাহাঁতৰ মই ব্যৱস্থা কৰি আছো ৰ এতিয়া যাম আহা ঐ ৰচোন মোৰ অনিলৰ অলপমান কথা আছে মই পাতি লওঁগে তই যি কথা পাত আমি যাওঁ দেই আনি 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 চাওঁ আঁতৰচোন আঁতৰ হেই কি হ'ল মানে ই যে এসপ্তাহ দিন ধৰি যে মোলৈ ফোন মেছেজ একো কৰা নাই আৰু এতিয়া যে সি উঠি গুচি গ'ল কথা নকবি তই তোৰ কাৰণে সেইদিনা সি ৰক্তিমৰ পৰা মাৰ খাইছে মাৰ খাইছে বাটত ৰক্তিমৰ পৰা ৰ মই তাক সুধি আহোঁগে যা গৈ থাক ক'ত যা ঐ তোমাৰ হৈছে কি এই বাদ দিয়া নাই এইবোৰ চাওঁ আহাচোন ঐ তই বিক্ৰমক কি কৈছিলি একো নকওঁ যেন তই কি কৈছিলি ক আকৌ কিবা কোৱাটো নহয় ইয়াত মাৰি পেলাম কেলা তই মোক মাৰিলি তোক মৰাটো বাদেই তোৰ হাত কাটি তোৰ হাতত তুলি দিম ইটছ মাই লাষ্ট ৱাৰ্ণিং চৰি ক তাক তই নকওঁ কেলে দুইটাই চৰি ক চৰি আহা বৈশালী চাই ল'ম তোক চাই ল'ম বল তুমিনো এইবোৰ কিয় ক'ব লাগে তোমাৰ ওপৰত যদি সিহঁতে কিবা বেয়া একশ্যন লয় তুমি এইবোৰ চিন্তা কৰিব নালাগে তাহাঁতি মোক একোডাল নকৰে হ'ব ব'লা হাই বিক্ৰম আহিলা বহা ভালনে ভালেই ক'ত আহিলা খোজকাঢ়ি আহিলোঁ ঘৰৰ পৰা কাইলৈ তুমি ফ্ৰী আছানে আছো কিয় সুধিলা নহয় মানে তোমাৰ লগত মোৰ কথা অলপমান আছিল মানে হয় নেকি মোৰো তোমাৰ লগত কথা অলপমান আছিলে কি কথা কোৱাচোন কাইলৈ কম দিয়া কোৱাচোন নাই কাইলৈ একেলগে কম দিয়া বাৰু ঠিক আছে পাহৰি নাযাবা কিন্তু নাই নাপাহৰো কাইলৈ একেলগে কম পিছে ক'ত লগ কৰিবা আগতে য'ত লগ কৰোঁ তাতে লগ কৰিম বাৰু ঠিক আছে আজিলৈ যাওঁ ব'লা ব'লা ঐ ৰচোন তোৰ কথাকে ভাবি আছিলো ক'ত যা তই এই পটককৈ এফালৰ পৰা আহোঁ স্কুটিখন দেচোন অলপ স্কুটিখন নিব পাৰিবি বাৰু কিন্তু তেল অলপ ভৰাই ল'বি আৰু সোনকালে আহি যাবি মই দেখোন খোজকাঢ়ি যামগৈ কোৱাচোন এতিয়া কি কথা ক'ম বুলি কৈছিলা মোৰ কথাটো ক'ম বাৰু ফাৰ্ষ্টে তোমাৰ কথাটো কৈ লোৱাচোন নাই লেডিজ ফাৰ্ষ্টে তুমি কোৱা ঠিক আছে বাৰু কৈছোঁ শুনা কোৱা তুমি প্ৰথম কলেজ অহাৰ দিনাৰে পৰা
তোমাক মোৰ ভাল লাগিছিল তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছিলোঁ হ'লেও তথাপি তোমাক মই কেতিয়াও ফ্ৰেণ্ড হিচাপে ধৰা নাছিলোঁ হয়তো তোমাক মই ভাল পাই পেলালোঁ তুমি হয়তো মোক কি বুলি ভাবিছিলা মই নাজানো এনেকুৱা চিটুৱেশ্যন কিন্তু মোৰ লাইফত কেতিয়াও হৈ পোৱা নাই এইটোৱে মোৰ প্ৰথম অভিজ্ঞতা আৰু তুমিয়ে মোৰ জীৱনৰ প্ৰথম ভাল পোৱা মোৰ কথা এইখিনি এনেকৈ কোৱাৰ বাবে কিন্তু বেয়া নাপাবা আকৌ মই একেবাৰে অধৈৰ্য হৈ গ'লোঁ অহ আচ্ছা হয় নেকি আৰু ময়ো যদি কওঁ মোৰ কথা এইখিনি আছিলে মোৰ হৃদয় ৰামধেনু সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানী দাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহিমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ অহা এবাৰ খোজে খোজে থাকিব মন কিয় কান্দিছা মই কথাটো কোৱাৰ কাৰণে বেয়া পালা নেকি তুমিনো আগতে মোক কোৱা নাছিলা কিয় যদি মই তোমাক আজি কথা নোকোৱাহেঁতেন তুমিতো মোক নকলাহেঁতেন নাই নাই মানে ক'বলৈ মোৰ ভয় লাগিছিল কি জানিবা তোমাৰ মোৰ বন্ধুত্ববোৰ হেৰাই যায় বুলি तुम्हारे नाम सिंहरे तुम्हार समान हब তুমি জানো বুজানে অবুজনহিয়াতে তোমার কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা হবানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱানা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা লাহে লাহে সিহঁতৰ সম্পৰ্কটো বন্ধুত্বৰ পৰা ভাল পালে ৰূপান্তৰিত হ'ল সিহঁত দুটা আকৌ এটা নতুন জীৱন আৰম্ভ কৰিবলৈ ল'লে কিন্তু হঠাতে এদিন এই কলেজত পঢ়া শুনা কৰিব গৈ এইবোৰে কৰি ফুৰিছে